গুড ইভিনিং গাইজ। আৰু দেখিছে এতিয়া আমাৰ পিছফালৰ পৰিৱেশ, এইটো মানে আগফালৰ পৰিৱেশ দেখিছে ইমান ধুনীয়া, মানে পিছফালেও হয় আগফালেও হয়। ৰাতি ৰ'ব আপোনালোককো দেখাম। আমাৰ হাঁহকেইটাৰ পোৱালি উলিয়াইছে দেখিছে, আৰু আগফালে পথাৰ পাহাৰ, এইটো হৈছে ভাইটি গৰু খেদি গৈছে, আৰু এয়া দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ। গাঁৱলীয়া পৰিৱেশৰ এনজয় কৰক আপোনালোকেও। আৰু আমাৰ আগফালে মানে একদম পাহাৰখন ওলাই থাকে। এইখনেই হৈছে গাভৰু পাহাৰ দেই, গাভৰু পাহাৰ। আপোনালোকক গাভৰু পাহাৰ বা অকণমান এটা দৃশ্য মই আপোনালোকক দেখাম বাৰু মোৰ ভাগৰ ভিডিঅ'টোৰ যোগেদি।